মদন দেখি এইটো ক'ত যাব লাগে দেখা চাধনৰ কথা মনত পৰিল মদন ক'ত যাব লাগিব ইমান খৰখেদাকৈ কি ক'বলৈ আছে জলদি কওক মোক সময় নাই মানে আৰ্জেণ্ট যাব লাগে আজান এই সাধনক দেখা পাইছিলি নেকি মানুহটো জীয়াই আছে না মৰিলেহে বাৰু সাধনক একমাহমান দেখাই নাই নহয় মই হয় নেকি তাক দেখাও নাই লগো পোৱা নাই তই দেখা নাই যাওঁ দিয়ক হ'ব দিয়ক এই যা 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 তোৰ যা আজান যদি যা 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 তোৰ মৰিব গ'ল বাৰু ই মৰিলে না জীয়াই আছে এই দেখোন সাধন দেখোন কোনে মাতিলে খুৰা এই খুৰাই বাৰু কি কথা সুধিব আজি ইমান দিন নাই খুৰা কি কথা সুধিব খুৰা তই মৰিলি বুলি ভাবিছিলোঁ বা মানুহটো জীয়াই জীয়াই মাৰিব ক'ত আছিলো নো ইমান দিন মানুহটো জীয়াই আছো মৰা বুলি কৈছে খুৰা এইফালে নহা কাৰণটো মানে ঘৰত কাম অলপ কৰি আছিলে বা কিনো ঘৰত উকুটি আছিলি আগৰ চৰকাৰী ঘৰ এটা আছিলে 2006 চনৰ মানে মানতে পোৱা সেই ঘৰটো ৰুম আছিলে দুটা সেই মানে ঘৰটো ভাঙিব লগা হ'ল আগৰ ঘৰটো ভাঙি পেলাই যিমানখিনি ইটা আছিলে ভাঙি পেলাই সেই ইটাখিনি কামত লগাব লগা হৈছে ঘৰটো ভাঙি তলটো পূৰা চাফ চিকুণ কৰি ৰুম 4টা ৰুম মানে ডাঙৰ ডাঙৰ ৰুম 4টা ৰুম বনাব লগা হ'ল আৰু নতুনকৈ ঘৰ বনাইছ আৰু তলৰ পৰা মানে হাফ ৱাল কৰা হৈছে হাফ ৱাল দিছ তলত দিয়া হৈছে 10 ইঞ্চি ওপৰত মানে 5 ইঞ্চি ৱাল গাঠিছোঁ ওপৰত মানে তজাবে দিয়া হৈছে ওপৰত তজাবেও দিছ তজাবে দিয়া হৈছে ওপৰত সেইখিনি কৰি থাকোঁতে ওপৰত টিঙো লগোৱা হ'লে ওপৰত টিং পাত লগালি টিং লগোৱা হ'ল লগালি নেকি গোটেইখিনি কমপ্লিট হোৱাৰ পিছতেহে গোটেইখিনি কাম তই নিজেই কৰিছ মানে আজি আহিছোঁ কচোন তোক মই এতিয়া কি মিস্ত্ৰী বুলি ক'ম এতিয়া তই গোটেইখিনি কাম তয়ে কৰিছ তলৰ পৰা ওপৰলৈকে গোটেই ফিনিচিং তয়ে মাৰিছ আহিব পৰা নাই সেইটো এতিয়া কচোন তই মোক কচোন তোক মই এতিয়া কি মিস্ত্ৰী বুলি ক'ম এতিয়া সেইটো এতিয়া কি মিস্ত্ৰী বুলি ক'ব আপুনি তই এতিয়া কি মিস্ত্ৰী বুলি ক'ব এইটো লোকেল মিস্ত্ৰী ক'ব লাগিব লোকেল মিস্ত্ৰী লোকেল মিস্ত্ৰী বুলি মই আজিহে শুনিছোঁ লোকেল মিস্ত্ৰী বুলি কয় নেকি